জীৱ জগতৰ মংগল হয়, প্ৰকৃতিৰ মংগল হয়, বিশ্বক সাৱটি ধৰি আছে, যাৰ নাম পৰম ব্ৰহ্ম ঈশ্বৰ বুলি কোৱা হয়। আৰু আমাৰ মানুহৰ মাজত যিজন ব্যক্তিক বৃহৎ ব্যক্তি বুলি মান্য কৰা হয়, জ্ঞানী গুণী বুলি কয়। ইয়াক ভগৱতত ব্যাখ্যা কৰিছে এই জ্ঞানী গুণী ভকত, ভাগৱত, মহন্ত, ঋত্বিক, ঋষি, সন্ন্যাসী, তপস্বী, সাধক, যোগী ইত্যাদি ইত্যাদি নামাকৰণ কৰিছে। এতিয়া কথা হ'ল, আজিৰ এই শুভ মুহূৰ্তত আপোনালোকৰ সন্মুখত কিঞ্চিত মই ভাগৱত পাঠ কৰি আকৌ এজন প্ৰভু ইয়াত বহুৱাম আৰু মোৰ বেলেগ মাংগলিক কৰ্ম আছে, মই সেইফালে গুচি যাম। কিঞ্চিত মই আভাৰ দিম। শ্ৰীকৃষ্ণৰ জন্ম, পিতৃ মাতৃৰ স্তুতি। শ্ৰীকৃষ্ণৰ জন্ম হৈছিল পিতৃ মাতৃৰ স্তুতি কৰিছে। বসুদেৱৰ দ্বাৰাই কন্যা হৰণ, অৰ্থাৎ বাপেকে কন্যা হৰণ কৰিছিল। তাক কেনেকৈ কৈছিল ইয়াতে ক'ব। আয়ে বাছে দৈৱকীক মাতি লন্ত দেৱগণে, থাকি অকম ভয় নকৰিবা মনে। বিষ্ণু বাধা লৈ লায়াকি গৰ্ভত দেৱতাসকলে চিনি পায়। কাৰ গৰ্ভত কি সন্তান আছে, কি কৰে দেৱতাসকলে, আপোনালোকে মাতৃ হোৱাবিলাকে পিতৃ হোৱাবিলাকে অনুভৱ কৰিছে নে কেতিয়াবা? কোনো পধ্যে কৰা নাই। কিয়? আপোনালোকে সেই লাইনৰ মানুহে পোৱা নাই। যদি মানুহ পোৱাহেঁতেন তেতিয়া বুজাই দিলাহেঁতেন, তেতিয়া আপোনালোকে ক'ব পাৰিলা হয় যে আমাৰ সন্তান কি হ'ব, আমাৰ সন্তানৰ ভৱিষ্যত কি হ'ব, নিজে নিজে গম পায়, পিতৃ মাতৃ গম পায়। আমাৰ এতিয়া সংসাৰত কি হৈছে, মাতৃ হোৱা সম্ভাৱনা হোৱাৰ পাছত আমাৰ আধ্যাত্মিকতাৰ কোনো দৰ্শনে নাই। পাউৰা মাৰি খাওঁ, মাছ আৰু কাটি খাওঁ, অমুকাল বহুকাল ইত্যাদি ইত্যাদি, হয়নে? যে ইয়াতে দেৱতাসকলে স্তুতি কৰিছে, আমাকো স্তুতি কৰে, কিন্তু আমি নেদেখোঁ, কাৰণ আমি অন্ধ। কিয়? আমাৰ যি জ্ঞানৰ চকু থাকে সেই চকু কায়ো মেলি দিয়া নাই। আৰু এই সূত্ৰৰ দ্বাৰাই আমি চলিব লাগে। তেতিয়া আমি সন্তানৰ পৰা বহুত সুখী নহ'লেও দুখী শব্দটো নাথাকে। আমাৰ প্ৰাণকৰ্তা, আমাৰ ৰক্ষাকৰ্তা, আমাৰ আহাৰকৰ্তা, আমাৰ বাসস্থান দেউতা সন্তান। এতিয়া আপুনি ভাবি ক'ত ভুগিছে? আপুনি যিটো উদ্দেশ্যত বলীয়া হৈ আছে তাৰে কাহিনী কৈ আছে। আপুনি আজিৰ কাহিনীটো পাতিব, কাহানী পঢ়াব, উৎপত্তি চব পঢ়াব। তে বিষ্ণু বাহাদুৰ চিতা তোমাৰ বিষ্ণু এইটো চিন্তা আছে। আৰু কাৰাগাৰত আছে, কাৰাগাৰ মানে কি? কংসৰ কাৰাগাৰ শব্দ অৰ্থ হ'ল যিদিনাৰ পৰা বিবাহৰ লগ্ন পাতি দিয়া হয় সেইদিনাৰ পৰা কাৰাগাৰ। আমি ল'ৰা ছোৱালী হ'লে বিয়া হৈ যদি লম্ফ লৈ গৈছোঁ, এইটো কংসই পলাতকে। আৰু যিদিনাৰ পৰা আমাৰ সাংসাৰিক বান্ধৱ সনাতন ধৰ্মৰ নীতি বুলি কয়, সনাতন ধৰ্মৰ নীতি, হিন্দু ধৰ্মৰ নীতি, সত্য ধৰ্মৰ নীতি, এইটো নাম নীতি, অমুকক নাযাবি, সেইটো নাখাবি, সেনেকে নকবি, এইবিলাক হ'ল সনাতন ধৰ্মৰ সংস্কৃতি আৰু নীতি। আৰু এই নীতি আৰু নীতিত যে বাস নকৰে, তেওঁৰ গৰ্ভত জল্লাদ জন্মিব পাৰে, তেওঁ মাতৃ হত্যা কৰিব পাৰে, পিতৃ হত্যা কৰিব পাৰে, বন্ধু হত্যা কৰিব পাৰে, নিজকে আত্মঘাত কৰিব পাৰে, নাম তাৰ জল্লাদ। আমি এতিয়া জল্লাদৰ মাতৃ আৰু আমাৰ ক'ত হ'ব? মই কোৱা নাই, শাস্ত্ৰই বেদে কৈছে। আমি কিমান ভুল কৰি আহি আছোঁ। ইয়াতে এনেকে কৈছে, এতিয়া মাৰিবন্ত কংসই আকৌ
তেওঁলোকে নিজৰ স্থানত গুচি গ'ল। আমাৰ আইমাতৃসকলে আহে নহয়, যেতিয়া মূৰ ঘূৰাই খাব লগা ইচ্ছা নকৰে, বাগাতি থাকিব ইচ্ছা কৰে, কৰ্মৰ স্পৃহা নহয়, আমাৰ আপিটো কিবা হৈছে, আপিবিলাকে বুজয় না নুবুজয়, বুজাইছে না বুজা নাই, এইবিলাক মানুহ নহয়, দেৱতা। চিন্তা নকৰি, তাতেও যে ভাৱ আছে, এটা বাকিৰাম গতিৰাম মহিলা হৈ গ'ল নহ'ব। এই আপিটো বোলে এটা হৈছে বাপ কৰি কি ধুনীয়া আশা দিছিলা নাই, দিয়া নাই, আপোনালোকে যাব। আপোনালোকে ক'ত বাস কৰি আছে? আপোনালোকে ভৰি বুজা নাই এইবিলাক। শিক্ষাৰ কথা প্ৰভু আই সকলো কথা এই কংস অৰ্থাৎ আমি যি দুৰ্যোগত আছো, এই দুৰ্যোগৰ পৰা এই সন্তানে মুক্ত কৰিব। হয় হয় প্ৰভু, কেনেকৈ মুক্ত কৰিব? তেওঁতো ঈশ্বৰী শক্তি, নিৰাকাৰ ব্ৰহ্ম, আমিও নিৰাকাৰ ব্ৰহ্মৰ এটা শক্তি। যেতিয়া আমি নীতি আৰু নিয়মৰ মাজত বান্ধনত থাকিম, তেতিয়া এই শক্তিয়ে জাগ্ৰত হৈ আমাক পথ দেখুৱাই দিয়ে। যাক কয় আত্মদৰ্শন, আত্মজ্ঞান, আত্মবিশ্লেষণ। ইয়াকে দেৱতাসকলে কয় এতিয়া ধৰা হৈ দিব। এই জগতে মই আপোনালোকক ক'ব বিচাৰিছোঁ, আজি মই ধৰ্ম সভাটো আপোনালোকক প্ৰকাশ কৰিছোঁ। আপোনালোকক মই ধ্যান আৰু তপস্যাৰ বিষয়ে, আত্মদৰ্শন আৰু আত্মবিশ্লেষণ কেনেকৈ কৰিব লাগে, প্ৰতি অমাৱস্যাত এইবিলাক শিক্ষা দিয়া। এটা প্ৰশ্ন কৰক, এই শিক্ষাৰ পৰা আমাৰ উপকাৰ কি আছে? এই শিক্ষাৰ পৰা আমাক উপকাৰ কৰিব নোৱাৰি নিজে যদি আপুনি ঠিক থাকে, এই কংসৰ ৰাজ্যত আহিব নালাগে। ক'ত থাকিব লাগিব? বৈকুণ্ঠত থাকিব লাগিব, য'ত হৰিৰ নামৰ ধ্বনি, য'ত ৰামকৃষ্ণ উচ্চাৰণ হয়, য'ত সুগন্ধি ধূপৰ দৰে বাস লৈ থাকে, য'ত সাধুসকলে মহন্তসকলে কৃষ্ণৰ গুঞ্জক বৰ্ণনা কৰে, য'ত ধূলিৰে লুকুৰি হৈ হৰিৰ নামৰ ধ্বনি দিয়ে, এই স্থান পাব। এই স্থান যদি আমাৰ আত্মাত নিব পাৰোঁ, তেতিয়াহ'লে এই দুৰ্ভাগ্যৱান নৰকুণ্ডলৈ যি এই সন্তানকেইটা ৰৈ আছে, তেওঁলোকৰ প্ৰায়শ্চিত্ত, আৰু তেওঁলোকৰ প্ৰায়শ্চিত্ত হ'লে কমচে কম আমাৰ নামত যিটো পিণ্ড দিব, এই পিণ্ডখিনি আমাৰ কাৰণে অমৃত হ'ব। আৰু সেই অমৃত যেতিয়া আমাৰ অন্তৰাত্মাই লাভ কৰিব, তেতিয়া আমাৰ বংশই নহয়, সমগ্ৰ বিশ্বৰে এটা শান্তি আৰু নিয়মান হ'ব। ইমানক লাগি ইয়াৰ গুণ ব্যক্ত। ঠিক তেনেধৰণে কৈছিল, আহে হুকম গতি শুনি অপৰিচিত, আহে ৰহিণী নক্ষত্ৰ যেবে হৃদয় উপস্থিত, ৰাতিপুৱাৰ পৰা কি ধুনীয়া বহুত সুন্দৰ পৰিৱেশ। এইটো তেওঁৰ জন্মৰ কথা কৈছিল, ৰজা পৰিৱেশ। এতিয়া ৰজা পৰিৱেশ কোন? আমি। এতিয়া সুকমৰিকা এই কিতাপখন কিতাপে ক'ব, কিন্তু কথা হ'ল মই আইসকলক কৈছোঁ, আপোনালোকে শুনে চেষ্টা নকৰিলে আপুনি বোৱাৰীক ক'ব এই কথাবিলাক। আপোনাৰ কাৰণে আজি দিনটো আচলতে সৌভাগ্যৰ দিন বুলি কৰিব, কাৰণ আপুনি যি কথা জনালে আজি জানি আপোনাৰ বোৱাৰীক ক'ব। হয়তো আপোনাৰ নাতি আহি আপোনাৰ কিবা যদি দোষ আছে, অপৰাধ আছে, পৰিত্ৰাণ কৰি দিব পাৰে। আপোনাৰ মনত কষ্ট ভুল কৰিছে, আপোনাৰ মনত কষ্ট ভুল কৰিছে, দুইফালে দুটা চৰিত্ৰ দেখিছে ঈশ্বৰে। আপোনাক দিছে এটা ভাল কৰে, এখেতক স্মৰণ বুলি কয়। স্মৰণত ক্ষমা উৎপত্তি হয়, অতীত